ইয়াৰ লগতে আমি সকলো ৰাইজলৈ অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ মঞ্চৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। জয়ন্ত খাউন ডাঙৰীয়া তেওঁ বিশেষ কাৰণত আজি এই অনুষ্ঠান ভাগলৈ আহিব নোৱাৰিলে, গতিকে তেওঁ সুযোগ্য পৰিবাৰ জোনমণি দেৱী খাউণ্ডে আজি এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব। সম্বৰ্ধনা জনাইছে উদযাপন সমিতি তথা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলে। লগতে সম্বৰ্ধনা সহযোগ কৰিবৰ কাৰণে দীপাংকৰ বৰপাত্ৰ, দীপক বৰপাত্ৰ, অভিজিৎ ভূঞা, অৰুণাচল শ্ৰী চকুম সুৰুজ লিগুক সম্বৰ্ধনা জনাবৰ কাৰণে উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক মই অনুৰোধ জনাইছোঁ। লখিমপুৰ এখন অতি সাংস্কৃতিক পৰায়ণ জিলা বা একেবাৰে আমি যদি ইতিহাস খুচৰি চাওঁ তেনেহ'লে দেখিম যে পদ্মনাথ গোহাঁই বৰুৱা, হোমেন বৰগোহাঁই দৰে প্ৰখ্যাত ব্যক্তিসকলৰ এইখন জিলা। আৰু আজিও মই দেখিছোঁ যে এই জিলাখনৰ যিমানবিলাক যুৱ বন্ধু আছে, অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত তেওঁলোকে নিজৰ নিজৰ দক্ষতাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে। যে 2000 মেগাৱাটৰ এটা বিদ্যুৎ প্ৰকল্প, এই বিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ হৈ থকা বিদ্যুৎ প্ৰকল্পটোৰ পৰা আমাৰ অঞ্চলৰ মানুহৰ কি লাভ হ'ব, অসম অৰ্থনৈতিকভাৱে কি লাভ হ'ব আৰু কি ইয়াৰ পৰা সমস্যাৰ সৃষ্টি হ'ব, সেই সম্পৰ্কত বিগত দিনবিলাকত যিমানবিলাক এই নদী বান্ধৰ সম্পৰ্কত গৱেষক আছে, সেই গৱেষকসকলে প্ৰকল্পটোৰ পৰা অসমে কেৱল মাত্ৰ 1.25% বিদ্যুৎ বিনামূলীয়াকৈ পাবলৈ সক্ষম হ'ব। গতিকে 2000 মেগাৱাট বিদ্যুৎ যদি তাত উৎপাদন হয় তেনেহ'লে কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুতে আমাৰ অসম চৰকাৰে বিনামূলীয়াকৈ পাবলৈ সক্ষম হ'ব। গতিকে এই 25 মেগাৱাট বিদ্যুতৰ কাৰণে আমি নামনি অংশত বসবাস কৰা মানুহ, আমি লখিমপুৰ, ধেমাজি, মাজুলীৰ মানুহক আমি মৰিবলৈ কেতিয়াও এৰি দিব নোৱাৰোঁ। এই কথাও ঠিক যে নামনি অংশত বসবাস কৰা লখিমপুৰ, ধেমাজি, মাজুলী মানুহক বন্ধকত ৰাখি যদি সমগ্ৰ অসম বা উত্তৰ পূৰ্বাঞ্চল উজ্বলাই তুলিব পাৰিলে হয়, তেতিয়াহ'লেও হয়তো এই তাত বসবাস কৰা মানুহে তাক বনাবলৈ অনুমতি দিলেহেঁতেন। কিন্তু কেৱল মাত্ৰ 25 মেগাৱাট বিদ্যুৎ পাবৰ কাৰণে মই ভাবোঁ যে এই অঞ্চলত বসবাস কৰা মানুহে এই যিটো জলবিদ্যুৎ প্ৰকল্প, এই জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ কৰিবলৈ দিয়াটো উচিত নহয়। লখিমপুৰ, ধেমাজি আৰু মাজুলীৰ মানুহে সবলভাৱে, শক্তিশালীভাৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আৱাজ উঠোৱাটো মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আহ্বান কৰিছোঁ। অন্যহাতেদি আমাৰ অৰুণাচলৰো ইয়াত এগৰাকী ছাত্ৰ নেতা আছে। এই যিটো জলবিদ্যুৎ প্ৰকল্প, আমি এফেক্টেড ষ্টেট হিচাপেহে আমাৰ গাতে এই জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ হৈ আছে কাৰণে আমি 1.25% বিদ্যুৎ বিনামূলীয়াকৈ পাবলৈ সক্ষম হ'ম। কিন্তু অৰুণাচলত যিহেতু এই জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণ হৈছে, তাত তেওঁলোকে 12% বিদ্যুৎ বিনামূলীয়াকৈ পাব। আৰু কেৱল এইটোৱেই নহয়, সমগ্ৰ অৰুণাচল প্ৰদেশত 60,000 মেগাৱাটৰ পৰা 1 লাখ মেগাৱাট পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে বিভিন্ন এনেধৰণৰ কোম্পানীৰ লগত কেন্দ্ৰীয় চৰকাৰৰ বুজাবুজি চুক্তি হৈছে। গতিকে নিশ্চিতভাৱে তেওঁলোকে ওখ অংশত থাকে আৰু তেওঁলোকে অৰ্থনৈতিকভাৱে লাভৱান্বিত হ'ব। কিন্তু আমি যে অৰ্থনৈতিকভাৱে একো লাভৱান্বিত নহওঁ, সেই কথাটো এই যিটো প্ৰকল্প, সেই প্ৰকল্পটোৰ পৰাই এটা কথা স্পষ্ট হৈছে। আৰু অন্যান্য যিবিলাক প্ৰকল্প আছে, সেই প্ৰকল্পৰ পৰা অসমে 1 মেগাৱাট বিদ্যুৎ বিনামূলীয়াকৈ নাপায়।
গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে এই অঞ্চলৰ মানুহে সবলভাৱে প্ৰতিবাদ কৰি তাক যদি নিৰ্মূল কৰিব পৰা নাযায়, নামনি অংশত বসবাস কৰা মানুহৰ জীৱন আৰু সম্পত্তি নিশ্চিত কৰিব পৰা নাযায়, তেনেহ'লে অহা দিনবিলাকত কিন্তু চাব এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পিছত আমাৰ মানুহৰ কি না জল না থল অৱস্থা হ'ব। তেতিয়া কিন্তু আমি প্ৰতিবাদ কৰিলেও, তেতিয়া কিন্তু আমি চিঞৰিলেও, তেতিয়া কিন্তু ৰাজপথলৈ ওলাই আহিলেও এই সমস্যা সমাধান নহ'ব। গতিকে সময় থাকোঁতে ৰাজপথলৈ ওলাই আহি সময় থাকোঁতে এই জলবিদ্যুৎ প্ৰকল্পটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি নামনি অংশত বসবাস কৰা মানুহৰ নিজৰ নিজৰ জীৱন আৰু সম্পত্তি যাতে আমি নিৰাপত্তা নিশ্চিত কৰিব পাৰোঁ, সেই সম্পৰ্কেও মই আপোনালোকক গুহাৰি আৰু আহ্বান জনাইছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা বিষয়ৰ ওপৰত যোৱা 4টা দশকে অহনিকে আমি মাত মাতি আহিছোঁ যে আমি কৈ থাকোঁ, আমাৰ বহু ছাত্ৰ সংগঠনৰ নেতাই কয় যে অসমত অসমীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগে, ইয়াত আমাৰ অসমীয়া মানুহৰ দপদপনি থাকিব লাগে, এনেধৰণে আমি সভাই সমিতিয়ে কৈ আহিছোঁ। কিন্তু আমি অসমীয়া মানুহৰ প্ৰভুত্ব বা অসমীয়া মানুহৰ দপদপনি অসমত থাকিব লাগে বুলি ক'লেই আমি ৰক্ষা কৰিব নোৱাৰোঁ। কেইজনমান এনেধৰণে আমি নেতাই কৈ দিলেই অসমীয়া মানুহৰ দপদপনি বা অসমীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা নহয়। অসমীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিবলৈ হ'লে আমি সাংবিধানিকভাৱে, আমি আইনগতভাৱে আমি আমাৰ প্ৰভুত্ব বা আমাৰ যি অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰিব পাৰিব লাগিব। এটা কথা ঠিক, দিনক দিনে কিন্তু অসমীয়া মানুহৰ সংখ্যা এইখন অসমত লাহে 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 কমি আহিবলৈ ধৰিছে। ভাৰতবৰ্ষৰ লোকপিয়ল এই কথাটো মই প্ৰায়বিলাক সভাতে কওঁ যে 71 চনত অসমীয়া মানুহৰ সংখ্যা আছিল 60% আৰু 2011 চনৰ লোকপিয়লত অসমীয়া মানুহৰ সংখ্যা 48%লৈ অৱনমিত হৈছে আৰু আজি 22 চনত এই সংখ্যাটো আৰু তললৈকে আহিব। যে আমি অসমীয়া মানুহৰ সংখ্যা লাহে 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 কমি আহিছোঁ। কিয় কমি আহিছোঁ সেই সম্পৰ্কেও যদি মই দুটা কথা আপোনালোকক ক'বলৈ যাওঁ, স্বাভাৱিক যিটো আমাৰ জন্মৰ বৃদ্ধি, জনসংখ্যা বৃদ্ধি, তেনেধৰণে অসমত অসমীয়া মানুহৰ সংখ্যা বৃদ্ধি হোৱা নাই। সমগ্ৰ ভাৰতবৰ্ষৰ যোৱা 50 বছৰৰ যদি আমি জনসংখ্যা পৰ্যালোচনা কৰোঁ তেনেহ'লে দেখিম যে যোৱা 50 বছৰৰ মুঠ জনসংখ্যাৰ 4 গুণ জনসংখ্যা ভাৰতবৰ্ষত বৃদ্ধি হৈছে আৰু অসমত মুঠ জনসংখ্যাৰ 8 গুণ জনসংখ্যা বৃদ্ধি হৈছে। এই যে 4 গুণ অধিক জনসংখ্যা অসমত বৃদ্ধি হ'ল, এই মানুহবিলাক ক'ৰ পৰা আহিল? এই মানুহবিলাক বহিৰাজ্যৰ পৰা আহিল, এই মানুহবিলাক বহিৰাষ্ট্ৰৰ পৰা আহিল। এই ৰাজ্য আৰু ৰাষ্ট্ৰৰ আগ্ৰাসিত আৰু প্ৰৱজিত জনসংখ্যাই আমাৰ যি জনসংখ্যা, সেই জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে। গতিকে আমি এই যিমানবিলাক প্ৰৱজিত আৰু আগ্ৰাসিত মানুহক বাধা দিবলৈ হ'লে সাংবিধানিকভাৱে দিব লাগিব, আইনগতভাৱে দিব লাগিব। আৰু সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈ আছিলোঁ যে ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। যেনেধৰণে অৰুণাচলত সেই ব্যৱস্থা আছে, যেনেধৰণে নাগালেণ্ডত সেই ব্যৱস্থা আছে, সেই ব্যৱস্থা অসমতো প্ৰৱৰ্তন কৰিব লাগে বুলি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ। তেতিয়া এই আগ্ৰাসিত আৰু প্ৰৱজিত মানুহৰ দ্বাৰা যিবিলাক জনবিস্ফোৰণ হৈছে, সেই জনবিস্ফোৰণ ৰোধ কৰিব পৰা যাব। কিন্তু খিলঞ্জীয়া মানুহৰ হাতৰ পৰা লাহে লাহে ভূমিৰ যি অধিকাৰ, মাটিৰ যি অধিকাৰ, সেই অধিকাৰো লাহে 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 হেৰাই যাবলৈ ধৰিছে। গতিকে আমাৰ অসমীয়া মানুহৰ হাততে যাতে, আমাৰ খিলঞ্জীয়া মানুহৰ হাততেই যাতে ভূমিৰ অধিকাৰ থাকে, তেনেধৰণৰ যিবিলাক সাংবিধানিক ব্যৱস্থা, তেনেধৰণৰ যিবিলাক আইনগত ব্যৱস্থা, সেই ব্যৱস্থা কাৰ্যকৰী কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৱা 4টা দশকে আহ্বান জনাই আহিছোঁ। গতিকে মই আৰু দীঘলীয়াকৈ বক্তব্য ৰাখিব বিচৰা নাই। নিশ্চিতভাৱে বহু সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কথা ক'বলগীয়া থাকে আৰু মই দীঘলীয়াকৈ ক'ব খোজা নাই। মই এই কথাকেইটাকে কৈছোঁ। মই আশা ৰাখিছোঁ যে মূলতঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ অসমীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ কৰি ৰাখিবৰ কাৰণে, এইখন অসমত চিৰদিনৰ কাৰণে, অনাদি অনন্ত কালৰ কাৰণে অসমীয়া মানুহক অসমীয়া মানুহ হিচাপে মূৰ দাঙি থিয় হৈ সংখ্যাগৰিষ্ঠ মানুহ হিচাপে ৰাখিব পৰা একমাত্ৰ উপায়টোৱে হ'ল যে বাহিৰৰ পৰা যিবিলাক অহা মানুহ, আগ্ৰাসিত আৰু প্ৰৱৰ্জিত মানুহ, সেই মানুহক বাধা প্ৰদান কৰিবই লাগিব। আৰু সেই বাধা প্ৰদান আমি গাৰ জোৰেৰে কৰিব নোৱাৰোঁ, সেই বাধা প্ৰদান কৰিব লাগিব ইনাৰলেণ্ড পাৰ্মিটৰ জৰিয়তে। গতিকে অসমত ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন যেতিয়ালৈকে নহয়, তেতিয়ালৈকে অসমীয়া মানুহ কেতিয়াও সুৰক্ষিত নহয়। এই কথাখিনিকে মই আপোনালোকৰ আগত কৈ মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। এই অধিৱেশনত হিৰণ্য দত্তক সভাপতি আৰু দিগন্ত ভূঞাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰি
এখন সমিতি গঠন কৰিছে। মই ভাবোঁ এই যিখন সমিতি হিৰণ্য দত্ত আৰু দিগন্ত ভূঞাৰ নেতৃত্বত হোৱা যিখন সমিতি, সেই সমিতিখনক আপোনালোকে মৰম চেনেহেৰে অভিভাৱকত্বৰ দায়িত্ব পালন কৰি তেওঁলোকক সকলো সময়তে আপোনালোকৰ লগত ৰাখি মই ভাবোঁ আমাৰ যিখন সম্পদৰ ওপৰত অধিকাৰ সাব্যস্তকৰণৰ যিখন সংগ্ৰাম বা আমাৰ যি ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তনৰ যিখন সংগ্ৰাম, সেই সংগ্ৰামখনত এই অঞ্চলৰ মানুহেও কিছু অৰিহণা যোগাব বুলি আশা ৰাখি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। लेकिन हमको जीने के लिए, हमको सर्वाइव करने के लिए सिर्फ हमारा बिजनेस, हमारा रुपया पैसा ही महत्वपूर्ण नहीं है हमारा लाइफ में। हमारा कल्चर, हमारा आइडेंटिटी, हमारा पहचान को प्रिजर्व करना ही हमारा प्रायोरिटी होना चाहिए, ये मेरा मानना है। तो इन्हीं के चलते आज AJYCP की जो कोशिश है, असम की जनजाति की जो पहचान को बचाए रखेगा, जो प्रिजर्व करने की जो कोशिश है, इसको मैं अगम सूरज लिखूँ दिल से आप सबका बहुत ही एहसानमंद हूँ कि आप आज AJYCP असम की जनजाति की पहचान की लड़ाइयाँ लड़ रही है, और उम्मीद करता हूँ कि आप सब AJYCP का साथ देगा इस लड़ाई में, मुहिम में। और दूसरी बात, इन्होंने कहा कि अरुणाचल में जो बन रहा जो डैम है, उनसे आने वाले जो कचरा है, इस कचरा को मैं भी महसूस कर सकता हूँ, क्योंकि हमारे जो नॉर्थ ईस्ट जो जोन है, आर्टक्वेक जोन में माना जाता है। तो ऐसे में बड़े बड़े डैम बनना ये यहाँ की आपके लखीमपुर डिस्ट्रिक्ट के लिए नहीं, बल्कि आपकी यहाँ की धेमाजी के लिए नहीं, बल्कि हमारे अरुणाचली जो यह सियांग रिवर के जो किनारे बसे हुए हैं, जो सुबनसिरी रिवर के जो किनारे बसे हुए हैं, इन लोगों की लाइफ के लिए भी डेंजर है ये। तो इसमें मैं ज़्यादा नहीं कहूँगा, क्योंकि मैं यहाँ पे टेक्निकली मैं इतना एक्सपर्ट नहीं हूँ मैं। तो उनको जो टेक्निकली एक्सपर्ट है और आपका जो कंसर्न जो जाहिर करना, ये सही बात है। और यहाँ पे आज मैं स्पेशली मैं आया हूँ, आज से 10-15 दिन पहले मैं आपका अरुणाचल प्रदेश के नामसाई में गया, और नामसाई डिस्ट्रिक्ट से जुड़ता है आपका तिनसुकिया डिस्ट्रिक्ट जो कि अरुणाचल में आपके आसाम में पड़ता है, और नामसाई डिस्ट्रिक्ट जो हमारे अरुणाचल में पड़ता है। नामसाई डिस्ट्रिक्ट में एक वहाँ पे MLA कंस्टिट्यूंसी है, जिसको लेकंग MLA कंस्टिट्यूंसी के नाम से जाना जाता है। और ये लेकंग MLA कंस्टिट्यूंसी अरुणाचल प्रदेश के अंदर में है, लेकिन यहाँ के जो रहने वाले जो है वो आपके आदिवासी है, मोतक मोरांस है, कचारी है, आहोम है, मिसिंग मेरीज है। आज वो लोग अपनी पहचान की लड़ाइयाँ लड़ रही है हमारे अरुणाचल में। तो यहाँ पे हमारी दिक्कत क्या है, जैसे आज असम AJYCP असम के जातिवादी जो आपकी जो जनजाति है, उनके लिए जो कंसर्न कर रहा है, जो लड़ाइयाँ लड़ रहा है, आज मेघालय में वहाँ के लोग ILP की मांग कर रही है, अपनी पहचान की जो लड़ाई लड़ रही है। तो वही सेम स्थिति हमारे अरुणाचल में है। जो अरुणाचल के शेड्यूल ट्राइब लिस्ट में नहीं है, जो अरुणाचल के शेड्यूल ट्राइब लिस्ट में इंटाइटल नहीं है, उनको हम PRC कैसे दें। लेकिन दूसरी तरफ वहाँ रहने वाले आदिवासी, मोतक मोरान, कचारी जो भी है, हमारे जो भाई बंधु है, जो हमारी पड़ोस में रहता है, उनके साथ में इनजस्टिस हो रहा है। और इस चीज़ को मैंने पर्सनली इन्वेस्टिगेट किया, मैंने छानबीन किया, और मैंने कुछ डॉक्यूमेंट्स कुछ मैंने हासिल किया, कागज़ मैंने लिया, और मैंने देखा कि यहाँ पे हमारे अरुणाचल के उस समय के जो चीफ मिनिस्टर थे गेंगो अपांग सर, वो अपना पॉलिटिकल बेनिफिट के लिए आपके यहाँ के कुछ हमारे मोतक मोरान असम के जो लोग हैं, उनको मिसयूज़ किया, उनको डिस्पोजल के लिए तरह यूज़ किया। तो रिसेंटली वहाँ पे गया, आपके वहाँ के जो छात्र संगठन के जो नेता है, उनसे मेरी मुलाकात हुई, और मैंने बात किया कि चलो ये इस लड़ाई को अब मिल के लड़ता है, आपको आपका अधिकार मिलेगा। और मेरा काम है कि मेरा अरुणाचल का जो लैंड राइट है, जो पॉलिटिकल राइट है, जो इकोनॉमी राइट है, जो कल्चर आइडेंटिटी है, उसको प्रोटेक्ट करना मेरा जिम्मेदारी है। हम उनको बचाएगा, आप अपने अधिकार के लिए लड़िए, हम अपना अधिकार के लिए लड़ेगा।
और इसमें क्या है कि हमारा स्टेट गवर्नमेंट और असम का जो गवर्नमेंट है वो अपना पॉलिटिकल ये करेगा, वो अपना पॉलिटिकल बेनिफिट देखेगा। लेकिन हमारा काम क्या है कि हम जो संगठन वाले जो है वो हम आपसे जुड़ा हुआ रहता है, हम आपके लिए सोचते हैं। लेकिन ये पॉलिटिकल जो पॉलिटिशियन होता है, जो मिनिस्टर एमएलए होता है, वो अपना कुर्सी बचाने के लिए सोचेगा। तो इस लड़ाई में जो AJYCP है, मैंने उनसे कहा कि असम में अगर आपको कोई बचा सकता है तो वो है AJYCP। असम की जो ये जत्थेबाजी की जो लड़ाइयाँ लड़ रही है, उनसे बोलिए कि उनका आपका अधिकार की लड़ाई में आप उनका साथ दें। तो मैं ये ज़्यादा नहीं कहूँगा कि अभी इसमें उनको प्यार से नहीं देते हुए, लेकिन मैं उनको प्यार से नहीं देगा, लेकिन प्यार से नहीं देते हुए भी बीच का सोल्यूशन है, जहाँ पे उनको उनका अधिकार मिलेगा, उनका राइट मिलेगा। और उनका राइट, उनका अधिकार क्या है, उनको इन रिटन फॉर्म में और प्रेस कॉन्फ्रेंस भेज करके मैं बहुत ही जल्दी मैं वो अनाउंस करने वाला हूँ मैं। और वो अनाउंस करने से पहले AJYCP जो यहाँ पे सेंट्रल टीम, जो फेडरल टीम है, उन सबको भी मैं एक तो मेमोरेंडम सबमिट करने वाला हूँ कि मेरा लड़ाइया ये है, हमारी डिमांड ये है कि आपके असम के जो लोग हैं उनको भी उनका पहचान मिले, और मेरा अरुणाचल की जो आइडेंटिटी है उनके साथ भी कंप्रोमाइज़ नहीं होना है। इसके लिए एक बीच का रास्ता निकाल करके मैं बहुत ही जल्दी रिप्रेजेंटेशन एक तो मैं सरकार को देने वाला हूँ और असम गवर्नमेंट को देने वाला हूँ और AJYCP को मैं देने वाला हूँ। इसी के साथ मैं ज़्यादा नहीं बोलूँगा, बस इतना कहना है कि इस लड़ाई को मिल के लड़ेगा इस बार आर या पार। इस बार हम सरकार के नहीं, हम आवाम के सुनेंगे, जनता के इंटरेस्ट में। आप असम के इंटरेस्ट में लड़िए, हम अरुणाचल के इंटरेस्ट में लड़ेगा। ये पॉलिटिशियन को साइड कर दीजिए, वो अपने कुर्सी के लिए सोचेगा। और इसी के साथ साथ मैं फिर से ज़्यादा नहीं कहते हुए AJYCP आप सभी को, मैं सूरज लीग अरुणाचल की तरफ से आप सबको मैं दिल से नमन करता हूँ और दिल से धन्यवाद देता हूँ कि मुझे यहाँ पे आपने बुलाया और आपने दो शब्द रखने का मुझे मौका दिया। धन्यवाद। এই নাওবৈচাবাসী ৰাইজৰ এটা সুনাম আছে যে নাওবৈচাবাসী ৰাইজৰ এটা জাতীয়তাবোধ আছে। পুনৰবাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজিৰ এই সভাত উপস্থিত থাকি আপোনালোকে সেই কথা প্ৰমাণ কৰিলে। আৰু এই অধিৱেশনখনি আমাৰ নাওবৈচাত অনুষ্ঠিত কৰি আপোনালোকে যে সহযোগিতা প্ৰকাশ কৰিলে, সেয়াই নিশ্চিতভাৱে এই কথা পুনৰবাৰ প্ৰমাণ কৰিছে যে আমি সঁচাকৈয়ে সামাজিক ৰাজনৈতিকভাৱে একক, অনন্য আৰু পৃথক। পোনপ্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাওবৈচা আঞ্চলিক সমিতি। নাওবৈচা আঞ্চলিক সমিতিৰ সন্মানীয় সভাপতি বিশ্ব গোহাঁই, সাধাৰণ সম্পাদক গৌতম গগৈকে প্ৰমুখ্য কৰি আদৰণি সমিতিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ এটা সংগঠন চলাবৰ বাবে কিমান বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেয়া নিশ্চিতভাৱে সংগঠন কৰি থকাসকলে বুজি পায়। তেওঁলোকে কিদৰে ঘৰ সংসাৰ ত্যাগ কৰি সমাজ আৰু জাতিৰ বাবে দীৰ্ঘ সময় ধৰি দিন ৰাতি একাকাৰ কৰি কাম কৰি আহিছে, তাৰ মাজত তেওঁলোকে কিমান কষ্টৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেয়া এজন এই জাতীয়তাবোধেৰে সম্পৃক্ত বা এজন ছাত্ৰ নেতাই বা এজন জাতীয়তাবাদী নেতাই অনুভৱ কৰিব পাৰে। কিন্তু তাৰ মাজতো অশেষ কষ্ট আৰু পৰিশ্ৰম কৰি নাওবৈচাত এই বিশেষ অনুষ্ঠানটি আয়োজন কৰাৰ বাবে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাওবৈচা আঞ্চলিক সমিতিক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ 1978 চনৰ পৰা বিগত প্ৰায় 40 বছৰ অধিক সময় অসমৰ প্ৰতিটো সমস্যাক নিৰৱচ্ছিন্নভাৱে তেওঁলোকে চৰকাৰৰ সন্মুখত ৰাইজৰ দাবীসমূহ উপস্থাপন কৰি ৰাখিছে, নিৰৱচ্ছিন্নভাৱে প্ৰতিটো ৰাইজৰ সমস্যাৰ বিষয়ে মাত মাতি ৰাখিছে। গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ মই কামনা কৰিছোঁ। ইতিমধ্যে পলাশ চাংমাই ডাঙৰীয়াই তেওঁৰ ভাষণতে এই কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে যে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে। বিভিন্ন সময়ত অভিযোগ থাকে অসমত কেইবাটাও জাতীয় সংগঠন আছে, গণভিত্তি থকা কেইবাটাও সংগঠন আছে, কিন্তু একাংশ সংগঠনৰ বিৰুদ্ধে অভিযোগ থাকে যে বিভিন্ন সময়ত সেইসকল সংগঠনৰ নেতা বা সেইসকল সংগঠনৰ পালি নেতাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ এনে কাৰ্য সংঘটিত কৰাৰ অভিযোগ বিভিন্ন সময়ত আছে। কিন্তু বিগত 40টা বছৰ অতিক্ৰম কৰাৰ পাছতো কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এইখন অসমত একক, অনন্য আৰু পৃথক হিচাপে তেওঁলোক প্ৰতিষ্ঠিত হৈ আছে, যাৰ বাবে মই পুনৰবাৰ আজিৰ অনুষ্ঠানত তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন মই জ্ঞাপন কৰিব বিচাৰিছোঁ। এটা অভিযোগ আছে, বিগত 4-5 বছৰ যদি আমি অসমত এজন সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আমি বিশ্লেষণ কৰি দেখা পাওঁ যে যদি 4জন যুৱক ক'ৰবাত গোট খাইছে, তেতিয়া এটা সংগঠন কিন্তু অসমত খুলিছে।
এই ধাৰা এটা অসমত বিগত 4-5 বছৰ ধৰি আহিছিল, কিন্তু তাৰ বিপৰীতে কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্পূৰ্ণৰূপে পৃথক, একক আৰু অনন্য। আজি 40টা বছৰে তেওঁলোকৰ ওপৰত এনেধৰণৰ কোনো অভিযোগ নাই যাৰ বাবে আমি আঙুলি টুৱাই তেওঁলোকৰ ওপৰত প্ৰশ্ন তুলিব পাৰোঁ, সেয়া আমি দেখা পোৱা নাই। আৰু যাৰ বাবে আজি অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু মই আশা কৰিম যি ধৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লক্ষ্য উদ্দেশ্যলৈ আগবাঢ়িছে, অসমৰ প্ৰতিটো সমস্যা নিৰৱচ্ছিন্নভাৱে তেওঁলোকে প্ৰতিটো সমস্যাক উত্থাপন কৰি ৰাখিছে। নাগৰিকত্ব সংশোধনী আইনক লৈ তেওঁলোকে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু সেই প্ৰতিবাদৰ পাছত আন একাংশ সংগঠনৰ প্ৰতি যিধৰণে প্ৰশ্ন উঠিছিল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওপৰত কোনো প্ৰশ্ন উঠাব পৰা পৰিৱেশ তেওঁলোকে ৰাখি থৈ যোৱা নাই। তাৰ বিপৰীতে কিন্তু সৰ্বোচ্চ ন্যায়ালয়ত তেওঁলোকে ইতিমধ্যে গোচৰ তৰি এতিয়াও তেওঁলোকে গোচৰ চলাই আছে। গতিকে মই এনেধৰণৰ যিসমূহ কাম বা কাজ বা যিসমূহ দাবী আমি দীৰ্ঘ সময়তে দেখি আহিছোঁ, গতিকে তাৰ বাবে পুনৰবাৰ তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আজিৰ আপোনালোকৰ আগত দুআষাৰ বক্তব্য ৰাখিবলৈ দিয়াৰ বাবে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আহোঁ সাংস্কৃতিক সন্ধিয়া উদ্বোধনৰ পৰ্বলৈ। এই দায়িত্ব আচলতে মোৰ নাছিলে, মই অকস্মাতে আহি এই দায়িত্ব লাভ কৰিছোঁ। এই দায়িত্ব অৰ্পণ কৰা হৈছিল নাওবৈচাৰ আপোনালোকৰ সকলোৰে পৰিচিত জয়ন্ত খাউন ডাঙৰীয়াক। আৰু ভাগ্যৰ পাক চক্ৰত পৰি মই তেখেতৰ পত্নী আচলতে, গতিকে সেই সুবাদতে সেই সম্বন্ধৰ ভিত্তিতে আজি তেখেতৰ কৰিব লগা কাম মই কৰিবলৈ আগবাঢ়িছোঁ। মই সাংস্কৃতিক জগতখনৰ লগত জড়িত প্ৰথম মোৰ বোলছবি তোলা আৰু তেজাৰ জৰিয়তে। তাৰ আগতেও মই সৰুৰে পৰা নাটক কৰিছোঁ, চিনেমা কৰিছোঁ, কিবা কিবি লিখা মেলা, কবিতা আবৃত্তি এইবিলাক কাম কৰি আছোঁ। অসমৰ সাংস্কৃতিক জগতৰ আৰম্ভণি বুলি ক'লে শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু শেহতীয়াকৈ ডক্টৰ ভূপেন হাজৰিকা, মৰমৰ জুবিন গাৰ্গ, মৰমৰ অংগৰাগ পাপন মহন্ত, মৰমৰ মানস ৰবীনকে আদি কৰি এই গুণমুগ্ধ শিল্পী, কলা কুশলী এই সকলোকে শ্ৰদ্ধা জনাই মই আজিৰ এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছোঁ। মোৰ মৰমৰ তথা শ্ৰদ্ধাৰ এগৰাকী কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ এটি কবিতাৰ কেইটামান পংক্তি আওৰাব খুজিছোঁ। আপোনালোক সকলোৱে জানে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কবিতাটো পঢ়িছে। মোৰ দেশ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰৱ। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। বহু বন্ধুৰ সৈতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰনোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। ঐক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাইজনীক আজলি ভৰাই মই দিছোঁ। ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই। মোৰ দেশ মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন পৰ্বতমূললৈ। ধন্যবাদ। এই কবিতাৰে শ্ৰদ্ধাৰ হীৰেণ ভট্টদেৱ আৰু অসমৰ সাংস্কৃতিক জগতৰ সকলো ভোটাতৰালৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজিৰ এই অধিৱেশনৰ শেষ কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধনী কৰিলোঁ বুলি ঘোষণা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। আমি আজি নৱনিৰ্বাচিত সমিতিখনৰ হৈ উদযাপন সমিতিয়ে সভাপতি আৰু সম্পাদক ডাঙৰীয়াক আমি শ্ৰদ্ধা সন্মান আৰু আদৰণি জনাব বিচাৰিছোঁ। এয়া জুবলি আহি আমাৰ মাজত উপস্থিত হৈছে। আমি সকলোকে এটা হাত তালিৰে তেখেতক উষ্ম আদৰণি জনাবৰ বাবে প্ৰত্যেকগৰাকী দৰ্শকক আহ্বান জনাইছোঁ। নমস্কাৰ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে সমূহ কৰ্মকৰ্তাসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ খুব মৰমৰ দাদা জয়ন্ত খাউণ্ড, জুনুমণি বা, এই দুগৰাকী ব্যক্তি আচলতে আমাৰ এই সাংস্কৃতিক জগতখনৰ লগত বহুত বছৰৰ পৰা জড়িত, খুব ভাল ভাল কাম কৰি আছে। আৰু জয়ন্তদায়ো সমাজৰ বাবে যিখিনি ভাল কাম কৰি আছে, আপোনালোকৰ বাবে যিখিনি কৰি আছে আপোনালোকে জানে, সেইখিনি বিশেষ ক'ব নালাগে। গতিকে জয়ন্তদাই ক'লে যে মোৰ জেগালৈ যাব লাগিব, গতিকে আজি মই ইয়াতে উপস্থিত। মোৰজন ভাইটি যিজনে গোটেই আমাৰ কামখিনি চাইছে, ধাৰ পিন্ধি মোক ফোন কৰি সুধিছে যে বা বাৰ্থডে দিনাখন অনুষ্ঠান কৰিবনে? মই চব কৰিম, জন্ম হ'লোঁ আৰু আগতে। এতিয়া গান গোৱাতে চবতকৈ ডাঙৰ আদান, দৰ্শকসকলৰ লগত যে সময়খিনি আমি পাওঁ সেইখিনি আমাৰ কাৰণে চবতকৈ মূল্যৱান। আৰু জন্মদিনৰ দিনাখন যদি পাওঁতো আৰু কথাই নাই। মোক ক'লে মই ক'ত আছে? কৈছে লক্ষীমপুৰৰ নাও গৈছে। মই তেতিয়াহ'লেতো যাবই লাগিব, কাৰণ লক্ষীমপুৰত আমি যেতিয়াই আহিছোঁ ইমান মৰম লৈ গৈছোঁ ইয়াত আপোনালোকৰ পৰা যে প্ৰত্যেকবাৰে আকৌ আহোঁ যেন লাগে। গতিকে আজি আকৌ আমি ইয়াতে উপস্থিত হৈছোঁহি আপোনালোকৰ মৰম বুটলিবলৈ।
ধন্যবাদ। নাওবৈচাবাসীৰ হৈ তেখেতক জন্মদিনৰ কিছু মৰম দিবৰ বাবে আমি আয়োজন কৰিছিলোঁ সৰুকৈ। সেয়েহে আমি আপোনালোকৰ সন্মুখত এটি কেক কাটিব বিচাৰিছোঁ। সকলোৱে হাত তালিৰে তেখেতক জন্মদিনৰ শুভেচ্ছা জনাবৰ বাবে আহ্বান জনাইছোঁ। এটা ডাঙৰ হাত তালি লাগে। তেখেতক জন্মদিনৰ শুভেচ্ছা দিবৰ বাবে নাওবৈচাবাসীক আহ্বান জনাইছোঁ। ধন্যবাদ। ধন্যবাদ। কেকটো খালি সকলোকে খুৱাব নোৱাৰিলোঁ, সিহঁতৰ দুখ থাকিলে, তথাপিও যিসকলে খাব পালে ভাল লাগিব। আৰু বাকী কেতিয়াবালে আমি আচলতে কেক নহয়, একেলগে এসাঁজ লগে লগে ভাত খালেহে ভাল লাগিব। অসমীয়া মানুহ হয়নে নহয় বাৰু? Hola, 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 hola,
আমি অকলে অকলে গাম নে লগে ভাগে ৰাইজে গাব আমাৰ লগত ও নালাগে ভুক ভাগৰ ও যৌৱনৰ ভৰ দুপৰ ও নাহৰ এই যিমান বল আছে সিমান কলিজা ওলাই যোৱাকে গাই দিও ও নাহৰ পাৰিছে দেখিছানো গাব লাগে তেতিয়াহে আমি গম পাম কিন্তু মনে পাংনে পাং লাগিলে ভাবিলে 1 2 3 4 Muy long, muy long, muy long, muy long, muy long, muy long. Muy long, muy long, muy long, muy long. Muy long, muy long lagi dah. Muy long lagi dah. Muy long lagi dah. Muy long lagi dah. এয়া লখিমপুৰ সদৰ আঞ্চলিক অসম চেতাৱলী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা মৰমৰ শিল্পী জুবলি বৰুৱাক মৰম যাচিছে।